বন্ধুসকল পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহি উপস্থিত হৈছোঁহি শদিয়াৰ বলিয়া বাবাৰ থান। বলিয়া বাবাৰ থানাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। দিছৈ ৰাজগড়ত উপস্থিত শদিয়াৰ, গতিকে আপোনালোকে চাই যাওক, মোৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া এই থানৰ বিভিন্ন অংশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। এই বলিয়া বাবাৰ থানৰ এক বিশেষ বৈশিষ্ট্য আছে যে এই বলিয়া বাবাই কেতিয়াও তিৰিৰ মুখ নাচাইছিল। কি কাৰণে নাচাইছিল ভৱিষ্যতে যেতিয়া মই গোটেই 4হাল গোঁসানীৰ ভিডিঅ' বনাম তেতিয়া আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম যে, আৰু তাৰ সেই বিষয়ে আপোনালোকৰ আগত অৱগত কৰিবলৈ যত্ন কৰিম। বৰ্তমান আপোনালোকে চাওক যে শদিয়াৰ বলিয়া বাবাৰ থানৰ দৃশ্য, চাৰিওফালে প্ৰাকৃতিক শোভাময় পৰিৱেশ। এই পৰিৱেশৰ মাজত চাৰিওফালে আবেষ্টনীৰ মাজত এই বলিয়া বাবাৰ থান অৱস্থিত। আৰু এই বলিয়া বাবাৰ থানলৈ অসমৰ প্ৰায় মানুহক ইয়ালৈ আহিবলৈ মোৰ ফালৰ পৰাও অনুৰোধ জনালোঁ যে আহক, যে অসমৰ পূব প্ৰান্তত অৱস্থিত শদিয়াখন কিমান ধুনীয়া, ইয়াক চাবলৈ আহক, প্ৰাকৃতিক শোভাময় পৰিৱেশ উপভোগ কৰিবলৈ আহক। কংক্ৰিটৰ দেশৰ পৰা যেতিয়া আপোনালোকে এই প্ৰাকৃতিক দৃশ্যৰে আবৃত, পাহাৰ পৰ্বতেৰে আবৃত নদ নদীৰ দেশলৈ আহিব, তেতিয়া আপোনালোকে নিজকে আপোন পাহৰা হৈ যাব। হয়তো বহুতো প্ৰশান্তিময় পৰিৱেশৰ মাজলৈ আপোনালোক আহিব পাৰিব। গতিকে এই শদিয়াৰ বলিয়া বাবাৰ থান আপোনালোকে দেখিলে। এইবাৰ দেখাইছোঁ আপোনালোকক এই পাতৰ শালৰ গোঁসানীৰ থান। এতিয়া হলৌ গাঁৱত অৱস্থিত, শদিয়াৰ হলৌ গাঁৱত অৱস্থিত। এই পাতৰ শালৰ গোঁসানী থানেও শদিয়াৰ পুৰণি ঐতিহ্যময় যিবিলাক ঐতিহ্যৰ ভিতৰত, পুৰণি কীৰ্তিস্থানবিলাকৰ ভিতৰত গুৰুত্বপূৰ্ণ ভূমিকা অৰ্জন কৰি আহিছে। এই পাতৰ শালৰ গোঁসানী থানৰ ভিতৰলৈ আমি যাবলৈ যত্ন কৰিম। এয়া ভিতৰলৈ গৈ আছোঁ, যে ভিতৰলৈ গৈ পেলাই পাতৰ শালৰ গোঁসানী থানৰ ভিতৰৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ যত্ন কৰিম। এয়া দেখিছে আপোনালোকে, লাহে লাহে আমি ভিতৰলৈ গৈছোঁ, ভিতৰৰ চাৰিওফালৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। এক প্ৰশান্তিময় পৰিৱেশ, চাৰিওফালে গছ গছনি আৰু চাৰিওদিশ একেবাৰে সেউজীয়া শ্যামলী ৰঙৰ শ্যামলী পাতৰ শোভাই চাৰিওদিশ শোভা বৰ্ধন কৰি থৈছে। এয়া চাওক যে পাতৰ শালৰ গোঁসানী থানৰ ভিতৰৰ অংশ, এয়া সভা মণ্ডপ। পাতৰ শালৰ গোঁসানীৰ ভিতৰত ইফালে গৈ য'ত পূজা কৰা হয় সেই ঠাইটো আপোনালোকে দেখিছে, ভিতৰৰ এইটো মণিকূট। আৰু এই পাতৰ শালৰ গোঁসানী গোঁসানীৰ ইতিহাসৰ বিষয়ে জানিবলৈ ভৱিষ্যতৰ সময়ত যত্ন কৰিম। আৰু গোটেই 4হাল গোঁসানীৰ ইতিহাসকে লৈ শদিয়াৰ ওপৰত এখন মই সৰু সুৰা তথ্যচিত্ৰ বনাবলৈ চেষ্টা কৰিম, যিমান আপোনালোকৰ যদি আশীৰ্বাদ হয়, আপোনালোকে যদি আগবঢ়াই নিয়ে মোৰ চেনেলটো। ধন্যবাদ।